हेलो फ्रेंड्स কি খবৰ সকলোৰে মই যি আছো ধ্ৰুৱ আছে মই আছো এই ভিডিও একদম এটা সৰু পিলঙি এটা একদম সৰু ভিডিও হ'ব একদম শৰ্ট ভিডিও অকমান আমি মানে লগৰ এটা ঘৰত আছো এইটো মানৱ বুলি কয় লগৰ এটা ঘৰ সি গাড়ী আছে ভিতৰত মানে আমি তাত আছিলো আহিছিলো কামত তাৰপিছত এটা ঘৰত যে এজোপা আচক গছ দেখিছো মানে ই দেখা লাগে ই চিনি পায় ই মোক কৈছে মই দেখি আচৰিত হৈ গ'লো ভাবিলো ব্লগ ষ্টাকে বনাই সৰু কৰা তেনে বলক ন আহক মানৱৰ ঘৰলৈ যাওঁ আচক গছজোপা চাবলৈ আপুনি দেখি চাব কেনেকুৱা লাগে গছজোপা এইজন নহয় বিফালে আছে পিছফালে আছে আহকচোন এইজোপা গছ চাই লওক আপোনালোকে ভাবিছে এইজোপা সাধাৰণ কি গছ দেখালে বুলি তাৰ ভিতৰৰ ৰহস্যটো আপোনালোকে চাব এইজোপা জিকা ন এইজোপা জিকা পটল কি হয় আৰু নাজানো মই এই চাওক দেখাই দিওঁ পটল সময় দেখাই দিওঁ লকডাউনৰ সময়ত এইবিলাকেই লকডাউনৰ সময়ত এইবিলাকে চলি আছে এইবিলাক পটল চলি আছে লকডাউনৰ সময়ত পটল জিকা এইবিলাকে চলি আছে এই এজোপা হৈ থাকিব এইজোপা আচব গছ এইজোপা গছ চাই লওক আপোনালোকৰ মই ধ্ৰুৱ দেখাই দিব এইজোপা গছ আচব কিয় আচব হ'ব লগা হ'ল সেইটো দেখাই দিব আপোনালোকে এই পাতডাল ছিঙিলে ছিঙি পেলাই চাব এই ভাঙি দিলোঁ ভাঙি দিয়াৰ পিছত এটা আঠা ওলালোঁ অকণমান চাব হা কি ওলাব দেখিলে নে আপোনালোকে চাব হা এই এটা ওলাইছে এবাৰ এইফালে চাওক এবাৰ এটা ওলাইছে আকৌ ভাঙিম এইডোখৰত নাই আপোনালোকে দেখিছে কেনেকুৱা আজব গছ এজোপা মই আজি দেখি আচৰিত হৈ গ'লোঁ চাওকচোন আপোনালোকে এই দেখি চাব দেই ইয়াক চাওক কেনেকৈ বাবলছবিলাক ওলাইছে কি ধুনীয়া লাগিছে এনেকুৱা আমি সৰুতে এইবিলাক মেলা দোকানৰ পৰা কিনি লওঁ কিনি পেলাই বনাওঁ আৰু চেম্পু পেকেট চাবোনৰ ফেনে দি বনাওঁ কিন্তু এইজোপা যে গছৰ যে উদ্ভিদৰ পৰা যে হয় আজিয়ে প্ৰথম গম পাইছোঁ উদ্ভিদৰ পৰা হয় বুলি এই চাওক ওচৰত দেখাম ৰ ফাৰ্ষ্টত আচৰিত হৈ গৈছিলে এইটো নহ'ব শেষ কৰি দিম এতিয়া আমি আপোনাক এজোপা গছ লাগে সদায় তাতে আপোনাক মই ইয়াৰ এড্ৰেছটো দিওঁ নে মানৱ হিৰো এড্ৰেছটো দি দিওঁ আপোনালোক আহিব লাগিব গহপুৰলৈ বিশ্বনাথ চিতা গহপুৰলৈ আহিব লাগিব গহপুৰলৈ অহাৰ পিছত বামাজান টানিগাঁও লংকে মানে যান বামাজান টানিগাঁৱতে পৰে আমাৰ গাঁৱতে পৰে অলপ পিছফালে আছে এই দেখিলে আপোনালোকে আহক মানুহৰ ঘৰৰ মোৰ লগৰ ল'ৰা হয় মানৱ দাস বুলি ক'লে হ'ল মানৱ আপুনি গছজোপা পাব লাগিব ভালকৈ চালে গছজোপা আপোনালোকৰ ঘৰৰ পৰা থাকিব পাৰে চাওকচোন ভালকৈ চালে গছজোপা পাতবিলাক চালে কেনেকুৱা এনেকুৱা একো ক'ব নালাগে এনেকৈ ভালকৈ দেখাই দিয়ে ভালকৈ ধুনীয়াকৈ দেখাই দিয়ে বাট চাওঁ এবাৰ দেখাই দিছোঁ আপোনাক ভালকৈ আপোনালোকে ভালকৈ চাই লওক ধ্ৰুৱ দেখাই দিব ভালকৈ একদম গুৰিৰ পৰা চিঙাৰ পৰা পাতডাল ধুনীয়াকৈ ফুটাই দেখাই দিয়ে এই আগৰ পাতটোত বেছি ভাল আগৰ পাতটোত আগলি পাত বেছি ভাল আগলি পাতটো এনেকৈ ছিঙিব পাৰিডাল কোমল পাতটো বেছি ভাল তেতিয়া তাত আঠা থাকে যে কোমল পাতটা চালিব কোমল পাতটো ধৰিব তাৰপিছত মাজতে এনেকৈ ভাঙি দিব ভৰাৰ পিছত অকণমান এনেকৈ এৰাই দিব এৰাৰ পিছত এনেকৈ অলপ কৰি দেখিলে বাবলছ হ'ব দে নহ'লে ফ্ৰেণ্ডছ এইটো এটা সৰু ভ্লগ চল আৰু ইয়াৰ লগতে আমি এটা ভিডিঅ' বনাই আছোঁ ন জুবিন দাৰ আখৰা গানটো এটা ভিডিঅ' বনাই আছোঁ আমি সেই তাৰ শ্বুটিঙত আমি ওলাই আছোঁ আজি ছেকেণ্ড শ্বুট আছে পৰহি এটা কৰিলোঁ আজি এটা কৰিম ইও আছে ময়ো আছোঁ মানৱ আছে আৰু বহুত বেলেগ ধৰণৰ মানুহ দেখা পাব ইয়াত বহুত এটা ষ্টৰি থাকিব এটা গানত তাকে আমি আহিলোঁ শ্বুটিঙত ল'লে তাৰ মানৱৰ ঘৰলৈ আহোঁতে গছজোপা দেখিলোঁ যে আচৰিত হৈ গ'লোঁ সেইকাৰণে ভ্লগ এটা বনাই দিলোঁ আৰু হেৰি ভাবোঁ কি ক'ম মদ খাই থাকিলে ঘৰৰ সংসাৰ এই তেনেকুৱা মানে মই মানে হেৰি মদ খাওঁ চিগাৰেট খাওঁ আহি পেলাই মদ খালে কি ঘৰৰ সংসাৰটো ঠিক হ'ব ঘৰত আহি কাজিয়া কৰোঁ এই তেনেকুৱা ষ্টৰি এটাৰ ওপৰতে গান লওঁ মানে সময় মদ নাখালে মাৰিব উদ্যান শুনিছে কি কৰিম আৰু আমি একো নাই আমি একেবাৰে গাঁৱৰ ওচৰৰ ঘৰৰ ওচৰৰ সেইকাৰণে একো নাই আমি থাকিব পাৰোঁ তেনেহ'লে হ'ব তেনেহ'লে বাই থেংকছ
এই ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকে চেষ্টা কৰিব তেনেকুৱা আপোনালোকৰ বাৰীত ল'ব পাৰে তেন্তে বাই বাই ক বাই বাই ছাবস্ক্ৰাইব কৰিব চেনেলটো মই ভিডিঅ' দি থাকিম যেতিয়াই তেতিয়াই ঘণ্টাটো টিপি দিব অঁ ঘণ্টা এটামানটো টিপি দিব লগত থেংক ইউ আৰু এই গছজোপাৰ মালিকৰ লগত চিনাকি কৰি দিওঁ সেইটো আহি আছে গৈছিলে মানে এফালে তাৰ লগত চিনাকি কৰি দিওঁ এই গছজোপাৰ মালিক কি হয় মানৱ দাস এটা ঘৰলৈ আহিলেই হ'ল আৰু ই ক'ব মানে এতিয়া গছজোপা কেনেকৈ সৃষ্টি হ'ল কেনেকৈ জন্ম হ'ল কেনেকৈ ৰুইছিলে চব কথা কৈ দিয়া গছজোপা ডাল ৰুইছিলোঁ আমি শ্বুটিং আছে শ্বুটিং আছে ক ডাল ৰুইছিলে তো অঁ থেংক ইউ ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো চাব চবেই আপোনালোকৰ বাৰীত আছে যদি চাব অ'কে বাই ওলাইছে না ওলাইছে লাইট কেমেৰা একশ্যন এই এইবিলাক ভাল বস্তু হা হৈছে কি লৈ আন